অ' তুমি মোৰ দেহা তোমাক কাষত পালে দিম এটা দীঘলীয়া চুমা মই আছো খেৰত বহি তোমাৰ লগত মনে মনে ফুচুক ফাচাক কথা পাতি মই কবিতা একদম ধুনীয়া ৰচি দিওঁ নহয় হা কাষ্টমাৰ আহিছে হ'ব দিয়া আৰু এটা কথা নহয় মোৰ লগত যে কথা পাতিবলৈ সময় থাকে যে তোক কণ্ট্ৰলৰ চাউল নিবলৈ কাষ্টমাৰ আহে হে ইছুৱা সময়ত সেই পকৰ পেলাই বহি থাক হা হ'ব দে এই কাৰণে কণ্ট্ৰলৰ চাউলৰ দোকানী ভাল পাব নালাগে দেই এনেহে কণ্ট্ৰলৰ দোকানীও মোক দেখোন কণ্ট্ৰল কৰিবও নোৱাৰে সেইদিনাখনি বিয়াখনত কেমেৰা দেখি সেইটোক পতাই ল'লো কেমেৰামেন নহয় এতিয়া কণ্ট্ৰলৰ দোকানীহে ভাল ফচিলোঁ দেই এইটো ওচৰত মই এৰিবও নোৱাৰা হ'লোঁ ধৰিবও নোৱাৰা হ'লোঁ বেলেগ এটা যেতিয়া পতাম নহয় ফাউংকৈ গুচি যাম আকৌ তাক মুতি থৈ যাম মই হাও লাগিব বৰ বেলেগ কথা ভাবি দিওঁ মাজতে মই ভিতৰত থাকিলে ঠাণ্ডা লাগিব ৰ'দলৈ আহিলে আকৌ গৰম উঠে কেনেকুৱা যে দেহাবোৰ হৈছে আৰু দেই তামোল কাটি বতাত থ'ব নোৱাৰোঁ আমাৰ কিছুমান এই গাঁৱৰ মানুহ আছে মুঠিয়ে লৈ যায় সেইকাৰণে বাপেকে বেগ এটাত ভৰাই থৈছোঁ উলিয়াম আৰু খাম আৰু এতিয়া তামোল অকণ এইটোৰ পৰা উলিয়াই খাব লাগিব এতিয়া ভৰাই থৈ ৰুই নহ'লে আকৌ নোৱাৰ শান্তি নাপাওঁ আমাৰ আকৌ কিছুমান মানুহবোৰে আকৌ এখন খাব এখন আকৌ হাতৰ টিপত নিব খাইছ খা আকৌ হাতৰ টিপতনো নিব লাগে কেলে খুজি নে এখন ময়ো ননা নহয় পিছে এই বাটে পুঠে খাব লাগে যে যেনিয়ে যাওঁ তেনিয়ে আকৌ তামোল এখন নহ'লে নহয় যে সেইকাৰণে এখন লৈও আহোঁ বাৰু মই আনো কাৰণে চাগে মোৰ ঘৰ পাও আনি ঠিক নাই দেই পতে চৈয়েনো কাৰ লগতনো কথা পাতে আৰু দেই যেতিয়াই মই ৰাস্তাইদি যাওঁ যেতিয়াই দেখোঁ সেই তেতিয়াই অকল কথা পাতি থকা শুনো কাৰ লগতনো কিনো কথা পাতে জানো পাই অকলে কাৰ লগতনো পাতি থাকে কিবা হাতমা চাতমা লাগি থকা নাইতো পতেছে ক'ৰবাত যা হ'বলা বেগ চেগ লৈ নেযাওঁ তামোল কাটি এইটোতে ভৰাই থওঁ মই কেলে বতাহ যদি তামোল কাটি থওঁ কোনোবা আহিলে যদি দিওঁ এখন খাই এখন লৈ যায় তেনেকুৱা বুলি নাভাবি আকৌ দেই তই মানে নিনো তোক কোৱা নাছিলোঁ তই গাত পাতি কেলে ল'লি তই এক নম্বৰ তেতিয়াহ'লে নিনো মই তেনেকুৱা স্বভাৱৰ মানুহ নহয় পাই তোৰ ওচৰত কথা এটা কাৰণেহে আহিছোঁ মোৰ ছোৱালীজনী বিয়া ওলাইছে মই বোলো ভালকৈ ঠিক ঠাক হৈ নোলোৱালৈকে বোলো মানুহবিলাকৰ কথাবিলাক নকওঁ ল'ৰাটোৱে কি কয় মানে ডাঙৰ চাকৰি চাকৰি পায় সেইটো কাৰণে বোলো চাকৰি থকা মানুহ সোনকালে দি দিওঁ ছোৱালীজনী থিয় হৈ কথা পাতিব নালাগে বহি লওঁ টিকাটো পেলাই ল হ'ব দে তহঁতজনী দৰা ওলালি আমাৰজনীতকৈ তহঁতজনী আকৌ ডাঙৰ নহয় এবছৰমানৰ ডাঙৰ নহয় জানো ডাঙৰ আমাৰজনী আকৌ এই বোলে 100টা এটা লৈ দিলোঁ সেই 100টা লৈ দিলোঁ আৰু এনেহে লৈ দিলোঁ কিনো লৈ দিলোঁ মোবাইল 100টা মোবাইল লৈ দিলি মই আকৌ বেলেগে ভাবিছিলোঁ মই দেই লৈ দিলোঁ নহয় 100টা এটা সেই 100টা লৈ দিলোঁ আৰু এতিয়া দেখোন ক'তা ল'ৰা চাওঁ পতাব পৰা নাই মই বোলো পতাই মেলি এটালৈ যাচোন কেলে আকৌ সেইদিনাখন আকৌ তোৰ জীয়াৰ গছত লৈ মই কথা পাতি থকা দেখিছিলোঁ এইবোৰ চাগে বান্ধৱী লগত পাতি আছে আকৌ সেই বান্ধৱীৰ লগত গৈ গছৰ ছাল চিকুটি সেই কথা পাতি নাথাকে গম পাইছ আমাৰজনীয়ে দেখোন সেইবোৰ কথা নকয় মোক পতা ল'ৰা হোৱাহেঁতেন মোক ক'লেহেঁতেন নহয় জীয়েৰে হ'বলা তোক কাৰোবাক ভাল পাই তোক ক'বহে মই আমুকক ভাল পাওঁ বুলি নাই মোৰ ছোৱালীয়ে ক'ব আমাৰ আকৌ পতালে সেই ঘটিয়াম বাতিয়াম এটাহে পতাব ভাল ল'ৰা এটা পতাব নোৱাৰে নহয় আকৌ তোৰ জীয়েজনীক বেয়া নেদেখিবলৈ তোৰ জীয়ে বহুত টেঙৰ দে জীয়েৰে চাগে তলে কিমানক পতাই দিছে কি ঠিক মোবাইল ল'লে যেতিয়া মোবাইলটো মই নামতহে লৈ দিলোঁ আৰু বুজিছ এনেহে লৈ দিলোঁ মই পইচাখনে খৰচ হ'ল মোৰ সেইবোৰ লৈ পিনি হ'ব বাৰু মই এতিয়া সেই যাওঁ পাৰিলে তই এপাক আমাৰ ঘৰলৈ যাবি দেই যাম যা আহিছোঁ দেই মই লোকৰ ছোৱালীয়ে একেবাৰে সেই ডাঙৰ অফিচাৰ পতাইছে আমাৰজনীয়ে আকৌ কি কৰিছে জানো কি ঘটিটো কৰি আছে সেই চতাহাত মোবাইল লৈ দিলোঁ এনেই মোক পইচাখনে সোমোৱাইছে তাই এই কণ্ডলৰ চাউলগাল বিকি মোক পাহৰি দিয়ে কোনোবা ঘৈণীয়েক এটা নিবলৈ আহে নহয় কণ্ডলৰ চাউল চাগে হয় নাই কণ্ডলৰ চাউল নিবলৈ আহে কুকুপালি মোক ই পাহৰিলে মৰম কমিছে দিনক দিনে কেমেৰা দেখি ভাল পাইছিলোঁ তোক গম পাওঁ নে মই কেমেৰা দেখি এই কুকুৰাখনৰ পৰা খেৰ এডাল থ'ব নোৱাৰ ধান এটা মেলিব নোৱাৰ গোটেইখন খুচৰি মেলি একেবাৰে শেষ কৰি পেলাই গোটেইখন একেবাৰে কিমান ওচৰপা দেখিবি এইবোৰ হাঁহি আমনি লাগিছে আৰু দেই মানুহটো এই খেৰৰ মাজত ধৰ কিবা এটা সোমাই আছে আহচোন জহনী মূৰতি সোমাব
সোমাবলৈ জেগা পোৱা নাই এই খেৰৰ মাজতে সোমাই আছ আজি মূৰটো যদি ফাটি গ'লেন কি হ'লহেঁতেন তোৰ মাৰি দিবলৈ দৰকাৰ নাই নহয় তেনেকে মই ভাবিছোঁ বোলো চাগে কিবা বাঘ চাগে সোমালেহি দিন দুপৰতে আহি সোমাই থাকিবহি তইও দে এজনীয়া ছোৱালী দে ছোৱালীয়ে বাৰু মই যদি এইবাৰ যদি গোটেইবাৰ এনেকৈ তুলি দিলোহেঁতেন কি হ'লহেঁতেন বাৰু হা কি কোন কোন হা হা কোন সেইটো কোন 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 কথা পাতি আছে দে ফটো 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 মা মা ঐ সেইটো সেই তাজপাতত যে থাকে ৰঙা যেন পাণখিলা ঐ কেলে কেলে হা সেইটো কোন এইটো লাভ লাভ লওঁ নাম্বাৰটো কাৰ হয়নো তই সেইবোৰ চাব জানো নি হেই 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 ভাল পাওঁ ভাল পাওঁ ভাল পাওঁ মই তোক সঁচা কথা কৈছোঁ ভাল পাওঁ মই ওচৰে বেছি দূৰ নহয় ওচৰে ওচৰে কি চাকৰি কৰে কি কৰে কণ্টলৰ চাকৰি কৰে কণ্টলৰ চাকৰি কৰে এইটো কি চাকৰি কি চাকৰি কণ্টলৰ চাকৰি চাউল দিয়া কৰে চাউল দিয়া ভালেই হৈছে দে এই তই আজিয়ে যা ক'লে কণ্টলৰ সেই চাকৰিটো ওলাবলে কেলে যাওঁ নাযাওঁ মই নাযাওঁ যাবি যাবি মই তেতিয়া নাযাওঁ যাবি ৰ এইজনী আকৌ কিহে পালে মাৰিব নি বাৰু গম পাই গ'ল নহয় আজি মই তেতিয়া ফোনটো কাটি দিয়া হ'লেও হয় ঘপকে মই গম পাইছোঁ কণ্টলৰ চাকৰি লাগিলে যা এই গৈ পিনি মোক চাউলে বস্তা সেই দি দিবলৈ কবি যা মই এতিয়া কেলৈ যাম আকৌ এতিয়া যায়েই চাওঁ দেচোন মোক ফোনটো দে লগা 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 হেল্ল' এই ছোৱালী নিবিহি নে নিনিয় নিবি এই নিলে কাম এটা কৰিবি এই চাউলে বস্তা লৈ আহিবি ছোৱালী লৈ যাবি ছোৱালী গৈ আছে তই চাউলৰ বস্তা এটা লৈ আহা ছোৱালী লৈ যা কেতিয়া নিবি কেতিয়া নিবি ভাল পাই থাকিলে নহ'ব নহয় কণ্টলৰ দোকান দি দি সেই ছোৱালী ভাল পাই থাকিলে নহ'ব চাউলৰ বস্তা লৈ আহ আৰু ছোৱালী লৈ যা নহ'ব হ'ব দে যা মা এতিয়া মই বিয়া সোমাব নাই হোৱা নহয় দেউতা কামলৈ গ'ল মই কেলৈ যাম এতিয়া আকৌ এই নহয় চাউল লাগে মোক এতিয়া মই চাউল বস্তাই বস্তাই পাই থাকিম আৰু গৈ থাক তোক ৰৈ থাকিবলৈ পোৱা নাই নহয় গৈ থাক অকণমান শান্তি বেছিহে পাম মই চনা মাৰি লৈছোঁ ধান চান ভৰাই ল'লে আজৰি দেই ৰহিমলাই ছোৱালী হেৰি বিয়া দিবহে মই বাপেকে পঠিয়াই দিলোঁ এতিয়া মোৰ চাউলৰ অভাৱ নাই আৰু দেই মই তাৰ লগত কথা পাতি গৈ আছ এইফালে যাম বুলি ভাবিছোঁ তোৰ পানী ভালেই হ'ল দে তোৰ ছোৱালীজনী বিয়া ওলাইছেহে ওলাইছে আমাৰ যদি দিয়ে পঠালোঁ মই এইবাৰ পৰা এই চাউলৰ অভাৱ নাই আৰু দেই এভেইলেবল চাউল তোৰ ছোৱালীটোৱে ক'লে দিলি কেলে কণ্টলৰ দোকানী কি কণ্টলৰ সেই দোকানী এটা ভাল পাই আছিলে নহয় ভাল পাই থাকিলে নহ'ব বোলো তই এতিয়া যা বেগ চেগ বান্ধি হাতত দি পঠাই দিলোঁ গৈ আছে চাউলৰ বস্তা লৈ আহি আছে তই বৰ ভাল কাম নকৰিলি পাই কেলে কেলে বজাৰৰ শাক পাচলি পাচলি ছোৱালীজনী যে ঘপকে দি পঠালে তোৰ মানুহটোৱে গম পায় নাপায় তোৰ কাটিবহি তেতিয়াহ'লে মানুহ নিশ্চয় কৰিবহি চাবি নেকাটে পাছত আকৌ লৈ নাহিবি আকৌ মোৰ ওচৰলৈ মই কৈ ভালহে পাব এওঁ মানুহটোৱে এই ভালহে পাব সেই কণ্টলৰ দোকানী আকৌ চাউল একেবাৰে বস্তাই বস্তাই আহিব আমাৰ ঘৰলৈ এইটো কথাটো ক'বলৈহে আহিলোঁ মই এই হাঁহিমলা কৈ থৈ আহোঁগৈ এনেকুৱানো কেঁচাই খাটি মাক থাকেনে ছোৱালীজনী বাৰু দি পঠিয়াব লাগে নহয় এনেকুৱা মাক নে সেই চাউলৰ কাৰণে ছোৱালীজনী দি পঠিয়াইছে ছোৱালীজনীৰ জীৱনটো যে কি এনেকুৱা হ'ব সেইটো হ'লে ভাবি নাচায় আমি হ'লে এনেকুৱা নহয় পাই মানুহটোৱে ধান কুটাই আহিও আকৌ কামত ধৰিলি যে আমি আজিৰ পৰা আজৰি আৰু বুজিছ আমি খেতি নকৰিলেও হ'ব কেলেও আমাৰ খেতি নকৰিলেও হৈ যাব বস্তাই বস্তাই ঘৰত চাউল পৰি যাবহি আৰু কোনটো পৰি দিবহি বুঢ়ী বয়সত বেলেগৰ লগত লাইন মাৰি থকা নাইতো হেৰৌ নাই মৰা ছোৱালীজনীক দিলোঁ নহয় হয় নি ক'লে দিলি এই কণ্টলৰ দোকানটোলৈ দি পঠিয়াই দিলোঁ নহয় মই হাৰামজাদি ছোৱালীজনীক আজি সেইকাৰণে দেখা নাই তই ক'ত ছোৱালী দিলি এতিয়াই আনকি দা চালা ছোৱালীজনী জীৱনটো ধ্বংস কৰিবলৈ আহিছ মই ভাল বুলিয়ে চাউল গালে গালে মানুহটোৱে কাটিবলৈ আহিছে নহয় মোক খেলিলৈ গৈছে মানুহটোৱে ডাঙৰ যি পাঠে লৈছে আৰু মই
ছোৱালীজনীকেইটা মোক ঘূৰাই আনিবলৈ কৈছে ন মই বাৰু কেনেকৈ আনোগৈ বাৰু ঘূৰাই চাওঁ ঐ আমাৰ বৈছো বৈ আমাৰ হ'লে সেই জনাই অকণমান বুজাই থৈ আহিবি আছো না মোক নহ'লে দুপিচ কৰিব এতিয়া মানুহজনী তোৰ লগতে মই কাটত খাবলৈ নাই নেলাগে তোক নেকাটে নহ'লে নাযাওঁ দেই ইয়াত কৈ দে মই থাকি দিম তই টেনশ্যন নল'বি মোৰ মোতে চোতে ওলাব মই ভিতৰত সোমাই থাকোঁ পাই কি কৰিব ঠিক নাই আজি পাই জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকত তই নাজানো আপা কৃষ্ণ কৃষ্ণ মানুহটো নাহিলে হয় আহিছিলে দেই